এটা ইউনিক ষ্টাইলৰ খেতি বজাৰত বহুত ডিমাণ্ড থকা খেতি তুলসী খেতিৰ বিষয়ে জানো আহক। লগতে স্বাৱলম্বিতা নিদৰ্শন দেখুৱাওক। ভাৰত, নেপাল, থাইলেণ্ডত ইয়াৰ বৃহৎ পৰিমাণে এই খেতি কৰা হয়। এই খেতি যিটো তুলসী ৰসৰ মূল্য বজাৰত প্ৰায় ৩৫০০ পৰা ৪০০০ টকা মূল্যত বিক্ৰী হয়। কোনোবাই যদি ইচ্ছুক কৃষকে এই খেতি কৰিব বিচাৰে তেওঁলোকক বীজ যোগান ধৰা হ'ব আৰু তেওঁলোকৰ প্ৰডাকশ্যন কিনি লৈ যোৱা হ'ব। তাৰ আগত ডেছক্ৰিপশ্যন নম্বৰত কণ্টেক্ট কৰিব পাৰে। এই খেতি সহজতে ৰ'দ পৰা জেগা, পানী নোৰোৱা, সাৰুৱা জেগাতে এই খেতি কৰা হয়। ১ একৰ ভূমিত ২ পৰা ৩ লাখ টকা ইনকম কৰিব পাৰে ৭৫ দিনৰ ভিতৰত। শুকান পাতৰ বহুত বৃহৎ পৰিমাণে মূল্য আছে। ৫০ৰ পৰা ৮০ টকাৰ ভিতৰত শুকান পাত বিক্ৰী কৰা হয়। বাকী এই তুলসী ৰসৰ পৰা ব্ৰেণ্ডেড আয়ুৰ্বেদিক মেডিচিন বনোৱা হয়। হিউমেন ডাইজেষ্টিভ চিষ্টেম, স্কিন কেয়াৰ, লগতে এণ্টি ইনফ্লামেটৰী মেডিচিন, লগতে ইমিউনিটি বুষ্ট, ৰেছপিৰেটৰী চিষ্টেম, সকলোৰ কাৰণে সুন্দৰ সুন্দৰ মেডিচিন বনোৱা হয় তুলসী ৰসৰ পৰা। সেইকাৰণে ইয়াৰ বজাৰ মূল্য বহুত বেছি আৰু ডিমাণ্ডো বহুত বেছি। আমাৰ কৃষকসকলে ষ্টেণ্ডাৰ্ড পৰ্যায়তো কৰিব পাৰে, মুকলিকৈও কৰিব পাৰে কম খৰচত। যিসকলে ইচ্ছুক ব্যক্তি তেওঁলোকে ডেছক্ৰিপশ্যন নম্বৰত কণ্টেক্ট কৰিব পাৰে। এটা সুন্দৰ খেতি, আগবাঢ়ি আহক, কম মূল্যতে কৰিব পাৰিব। ধন্যবাদ।